গতিকে এইটো ব্লগ মই আজি বনাম প্ৰতিবেদন আকাৰে, বাতৰি নিচিনা, যেনেকৈ বাতৰি বনায় ঠিক বাতৰি নিচিনাকৈ প্ৰতিবেদন আকাৰে মই ব্লগটো প্ৰতিবেদন আকাৰে মই একচুৱেলি প্ৰকাশ কৰিম এইখিনি যি অনুভৱ ইয়াত আহি যেনেকুৱা লাগিছে আৰু পানী বাঢ়াৰ ফলত কেনেকুৱা লাগিছে আৰু পানী ক'ৰ পৰা আহিছে আৰু কিয় হৈছে, গোটেইখিনি মই প্ৰতিবেদন আকাৰে আপোনালোকৰ আগত প্ৰকাশ কৰিম। গতিকে থাককচোন। মই একচুৱেলি ডেইলি আহি থাকোঁ, কালিও আহিছিলোঁ, কিন্তু আজি অলপ ব্যতিক্ৰম লাগিছে, কাৰণ কালি এইফালেদি আহিছিলোঁ, একচুৱেলি ইমান পানী নাছিলে। তো কেইদিনমান বৰষুণৰ ফলত পানী বহুত বাঢ়িছে। একচুৱেলি প্ৰথম অৱস্থাত পানী অলপ জোৱাৰ আহিছিলে, মানে অলপকৈ পানী হৈ আছিলে, কিন্তু আজি দেখা পাইছোঁ পানী গোটেইখিনি নদী ভৰি গৈছে পানীয়ে। তো গোটেইখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এই পানী একচুৱেলি আহে ক'ৰ পৰা, একদম মেইন নদীটো ইয়াৰ পৰা আৰু অলপ 500 মিটাৰমান দূৰত হ'ব নদী, কিন্তু এইখন গোটেই চৰ হয়। একচুৱেলি মই আপোনালোকক দেখাই আছোঁ, এইখন গোটেই চৰ হয়, আৰু এই চৰটো যেতিয়া পানী হ'ব গোটেই চৰখন ভৰি যাব পানীয়ে, এইটো হৈছে বেকী নদী, একচুৱেলি বেকী নদী বুলি কয় এইটো। বেকী নদীটো আহিছে একদম ভূটানৰ পৰা, ইফালৰ পৰা আহিছে। গতিকে যেতিয়া বেছি বৰষুণ হয় তেতিয়া বহুত পানী হয়। বাৰিষা কাল লাহে লাহে আহি আছে, তাৰমানে পানী এতিয়াৰ পৰা ষ্টাৰ্ট হৈছে। পানী যেতিয়া বৰষুণ বেছি দিব বা যেতিয়া বৰষুণ বেছি দিয়ে তেতিয়া পানী বেছি হয়, এইটো কথা আৰু তাৰমানে। আৰু এই গোটেইখিনি চৰ বহুত ডাঙৰ চৰ, এইটো বালিময় জেগা, বহুত ডাঙৰ চৰ। গতিকে আজি প্ৰথম দেখিছোঁ, এইটো বছৰত পানী প্ৰথম দেখিছোঁ, চাই বহুত ভাল লাগিছে। আৰু আমি ইয়াত আহি গা ধুওঁ, গতিকে ইয়াৰ পৰা মেইন নদীটো হৈছে এইটো। আপোনালোকক চৰ দেখা পাই আছে যে, এইটো চৰ সিপাৰ হৈছে মেইন নদীৰ পৰা পানী ইফালেদি আহি আছে। মেইন নদীৰ একচুৱেলি নদীৰ যিটো য'ৰ পৰা পানী আহি আছে, মেইন নদীৰ য'ৰ পৰা পানী আহি আছে অলপ দূৰত আছে। আমি যাবলৈ চেষ্টা কৰিম, যায় নে নাজানো ক'ব নোৱাৰোঁ, কিন্তু যাবলৈ চেষ্টা কৰিম ক'ৰ পৰা পানী